বন্ধুসকল ইণ্ডিয়ান কাৰ মাৰ্কেটৰ আটাইতকৈ হট চেলিং ছেগমেণ্টটোৱে হ'ল SUV আৰু বৰ্তমান এই ছেগমেণ্টত প্ৰত্যেক মাহতে কোনোবা নহয় কোনোবা এখন নতুন গাড়ী এণ্ট্ৰি হয় কিন্তু এই ছেগমেণ্টত থকা গাড়ীসমূহৰ যিখিনি ফিচাৰ আছে সেই ফিচাৰখিনি দিনক দিনে কম্পিটিশ্যনৰ কাৰণে ইমান এফৰ্ডেবল হৈ পৰিছে যে আজি মই যিখন গাড়ী আপোনালোকৰ কাৰণে ৰিভিউ আনিছোঁ সেই গাড়ীখনত এখন SUV হয় কিন্তু সেই গাড়ীখনে আপোনালোকক এনেকুৱা কিছুমান ফিচাৰ্ছ দিব যিখিনি হয়তো কেইবছৰমান আগলৈকে আপোনালোকে মাৰ্চিডিজ BMW বা অডি নিচিনা কিছুমান লাক্সাৰী গাড়ীত পাইছিলে আজি এনেকুৱা এখন গাড়ী মই আপোনালোকৰ মাজত লৈ আনিছোঁ যিখন হ'ল এই SUV ছেগমেণ্টৰ প্ৰথমখন গাড়ী যিয়ে আপোনালোকক দিব 200 হৰ্চ পাৱাৰ এটা পেট্ৰল ইঞ্জিন যোৱা বছৰ মহিন্দ্ৰা থাৰৰ ছাকচেছফুল লঞ্চৰ পাছত মহিন্দ্ৰাই আমাৰ কাৰণে লৈ আনিছে তেওঁলোকৰ নেক্সটখন প্ৰডাক্ট সেইখন হ'ল মহিন্দ্ৰাৰ XUV 700 XUV 500ৰ ছাকচেছৰ হিচাপে লঞ্চ কৰা এই XUV 700 গাড়ীখনত এনেকুৱা কিছুমান ফিচাৰ্ছ দিছে যিখিনি হয়তো আপোনালোকে এই ছেগমেণ্টৰ ওপৰ বা তাৰ ওপৰ ছেগমেণ্টতো নাপাব আৰু এই গোটেইখিনি ফিচাৰ আজি মই আপোনালোকক এই ভিডিঅ'টোত দেখুৱাম গতিকে আজি ভিডিঅ'টো হয়তো অলপমান দীঘলীয়া হ'ব পাৰে চ' প্লিজ ষ্টে টিউন কাৰণ এই ভিডিঅ'টোত গোটেইখিনি কথা এই XUV 700খনৰ বিষয়ে মই আপোনালোকক ক'ম কি নতুন ফিচাৰ্ছ দিছে কি ছেগমেণ্ট ফাৰ্ষ্ট ফিচাৰ্ছ কি দিছে বা এই 200 bhp গাড়ীখন চলাবলৈ কেনেকুৱা হয় সেই গোটেইখিনি কথা আজি এই ভিডিঅ'টোত মই আপোনালোকক ক'ম গতিকে ভিডিঅ'টো শেষলৈকে নিশ্চয়কৈ চাই থাকক বন্ধুসকল মই আপোনালোকৰ হোষ্ট দোষ জ্যোতি এণ্ড ৱেলকাম টু মাই চেনেল অসমীয়া অন হুইলছ বন্ধুসকল মই মোৰ ভিডিঅ'বোৰত জেনেৰেলি গাড়ীৰ ৰিভিউবোৰ গাড়ী বা বাইকৰ ৰিভিউ ষ্টাৰ্ট কৰোঁ এক্সটেৰিয়ৰ লুকৰ পৰা কিন্তু আজি এই ভিডিঅ'টোত এই XUV 700খনত মই ৰিভিউটো ষ্টাৰ্ট কৰিব লৈছোঁ গাড়ীখনৰ ইণ্টেৰিয়ৰৰ পৰা কাৰণ এই গাড়ীখনৰ ইণ্টেৰিয়ৰত বহুতখিনি বস্তু আপোনালোকক ক'বলৈ আৰু দেখুৱাবলগীয়া আছে চ' এই যিখন নতুন XUV 700 আছে ইয়াৰ আটাইতকৈ ডাঙৰ এট্ৰেকশ্যনে হ'ল ইয়াৰ ইণ্টেৰিয়ৰটো আৰু এই ইণ্টেৰিয়ৰটোৰ চবতছে বঢ়িয়া বস্তুটো হ'ল ইয়াত থকা এখন ছিংগল LCD পেনেল য'ত আপোনালোকে পাব 10 ইঞ্চিৰ এখন ইনফৰটেইনমেণ্ট ছিষ্টেম আৰু 10 ইঞ্চিৰ ডিজিটেল ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ যিটো ডেফিনেটলি ফাৰ্ষ্ট ইন দি ছেগমেণ্ট এই ছেগমেণ্ট কি ইয়াৰ ওপৰত বহুত ছেগমেণ্টলৈকে আপোনালোকে এই ফিচাৰটো নাপায় এই ফিচাৰটো জেনেৰেলি পোৱা যায় লাক্সাৰী এণ্ড যিবোৰ গাড়ী আছে যেনেকৈ মাৰ্চিডিজ আৰু অডি জাতীয় গাড়ীবোৰত একচুৱেলি অডিটো নাই মাৰ্চিডিজ E-ক্লাছ বা তাৰ ওপৰৰ যিবোৰ গাড়ী আছে তাত আপোনালোকে এই ছিংগল যিটো LCD পেনেল আহে সেই পেনেল টাইপৰ ডিজাইন পাব এণ্ড ইট ডেফিনেটলি বুষ্ট আপ দি প্ৰিমিয়ামনেছ অফ দি কাৰ আপোনালোকে গাড়ীখনত বহি নালাগিব যে আপোনালোকে এখন 20 লাখ বা 15 লাখ টকীয়া এখন গাড়ীত বহি আছে ইউল ফিল লাইক ইউৰ চিটিং ইন এ প্ৰিমিয়াম লাক্সাৰী কাৰ এই ডুৱেল 10.25 ইঞ্চ টাচ স্ক্ৰীণ পেনেলখনৰ গ্ৰাফিক্স আৰু ৰেছপন্স যথেষ্ট বঢ়িয়া ইয়াৰে ইনফৰটেইনমেণ্ট ছিষ্টেমত আপোনালোকে পাই যাব এণ্ড্ৰইড অটো এপল কাৰপ্লে আৰু নেভিগেশ্যনৰ লগতে ডিজি ফটো ৱেডাৰ নিউজ জাতীয় কিছুমান ইণ্টাৰেষ্টিং ফিচাৰ্ছ এই XUV 700খনৰ ইনষ্ট্ৰুমেণ্ট কনচলটো ডেফিনেটলি দি মষ্ট এডভান্সড ইনষ্ট্ৰুমেণ্ট কনচল ইন ইটছ ছেগমেণ্ট এই ইনষ্ট্ৰুমেণ্ট কনচলত আপোনালোকে পাব 3টা ডিফাৰেণ্ট লেআউট বিভিন্ন ড্ৰাইভাৰ ইনফৰমেশ্যন আৰু নেভিগেশ্যন ডিছপ্লে লগতে আদাৰ্ছৰ বিভিন্ন ফিচাৰ্ছসমূহো এই ইনষ্ট্ৰুমেণ্ট কনচলটোৰ জৰিয়তে কণ্ট্ৰল কৰিব পাৰে চ' অল দিছ ফিচাৰ্ছ মেক দিছ ইনষ্ট্ৰুমেণ্ট কনচল দি বেষ্ট ইন ইটছ ছেগমেণ্ট লেডাৰেট ফিনিশ্ড চেণ্ট্ৰেল ডেশ্ববৰ্ড উইথ পিয়ানো ব্লেক চেণ্ট্ৰেল পেডেষ্ট্ৰেলে XUV 700খনৰ ইণ্টেৰিয়ৰটো খুবেই প্ৰিমিয়াম ফিল দিয়ে ডুৱেল জোন ক্লাইমেট কণ্ট্ৰল আৰু চেণ্ট্ৰেল পেডেষ্ট্ৰেলত থকা আউডি ইনস্পায়াৰ্ড ইনফৰটেইনমেণ্ট কণ্ট্ৰল নবটোৱে এই XUV 700খনত বাকী SUVবোৰতকৈ যথেষ্ট উন্নত কৰি তোলে So yes, গাড়ীখনৰ ইণ্টেৰিয়ৰটো ডেফিনেটলি ওৱান অফ দি বেষ্ট লুকিং ইণ্টেৰিয়ৰ ইন ইটছ ছেগমেণ্ট ন' ডাউট এবাউট ইট এণ্ড এই গাড়ীখন আপোনালোকে পাব পুছ বাটন ষ্টাৰ্ট আৰু এই যিটো আজি যিখন মই গাড়ী ৰিভিউ কৰিছোঁ এইটো X7 টপ মডেল হয় চ' ইয়াত আপোনালোকে পাই যাব ইলেক্ট্ৰনিক পাৰ্কিং ব্ৰেক উইথ অটো হোল্ড ফেচিলিটি চ' if I talk about the seat now, the seats are really very comfortable. Here যিটো bolstering আছে seator that is very accommodating আপোনাক খুব ধুনীয়াকৈ সিটটোত কমফৰ্টেবলি বহিবলৈ আপোনাক এটা ধুনীয়া কমফৰ্ট দিয়ে প্লাছ এই সিটৰ যিটো আণ্ডাৰ থাই ছাপৰ্ট আছে যথেষ্ট বঢ়িয়া এণ্ড দি হেডৰুম ইজ কোৱাইট গুড এজ ৱেল আৰু ইয়াৰ যিটো ড্ৰাইভাৰ চিট আছে এইটো ইলেক্ট্ৰিকেলি এডজাষ্টেবল হয় হুইচ ইজ কোৱাইট ইনস্পায়াৰ্ড বাই দি মাৰ্চিডিজ চ' আপোনালোকে যদি ইয়াত চাই ইয়াৰ গোটেই কণ্ট্ৰষ্টখিনি আপোনালোকে ইয়াত দেখিব এইটো এডজাষ্টেবল হয় আপোনালোকে সিটৰ হাইট বা সিটটো আগুৱা পিছুৱা এই গোটেইখিনি আপোনালোকে ইয়াৰ জৰিয়তে কৰিব পাৰিব ইয়াৰ ৰিক্লাইনেশ্যন এংগলটো
গোটেইখিনি ইলেক্ট্ৰিকেলি কণ্ট্ৰলড হয় এণ্ড ইয়াত আপোনালোকে তিনিটা মেমৰি ছেটিং পাব তিনিজন পেচেঞ্জাৰৰ কাৰণে বেলেগ বেলেগ ধৰণৰ ছেটিং আপোনালোকে কৰি ৰাখিব পাৰিব So which is definitely a segment first feature that you will get here. Baki gari ba jodi electronic control thake hetu seator tola thake but etu yat Mercedes inspired moi janeke kolu yat door trim dise. So yes definitely ekhon jothesto premium gari premium interior XUV700 khonor Mahindra dise. Tar gore kisuman bostu apnake cost cutting o dekhiba janeke iman khini features dia pisotu Mahindra yat ekhon auto dimming IRVM nidile but that's fine. Tar poribote jikhini features dise that will definitely cover up all the horu horu jikhini lack ase he gotekhini a features bure definitely naike kori dibo. So leather wrapped steering with media and navigation control will definitely increase the driving pleasure. Logote a steering wheel that ties about tilt adjustment which will surely give you a comfortable driving position. Jodi apnake luxury pack tole tat apnake telescopic adjustable pabo kintu AX7 non luxury pack to apnake okol tilt adjustable pai jabo. Alexa, open sunroof. So banokol etu hol Mahindra XUV Alexa function jot apnaloke Alexa kisuman command di garikhonok kisuman kaam koribo pare janeke I can ask her to open the sunroof, then I can ask her to play the music and a lot of other features are there with this Alexa technology. So it is first of a kind technology hoy connected car logote yat apnake Alexa pai jabo and ei gari khonok jitu gotei jitu instrument console gotei connected car jikhini features je hetu power di ase Adrenox boli eta Mahindra nija operating system and ei jitu infotainment system ase tat lagi ase 8GB data RAM যাৰ কাৰণে ইয়াৰ যিটো ৰেসপন্সটো যথেষ্ট ফাষ্ট হয় তাৰ লগত এই গাড়ীখন আপোনালোকে পাব 12 স্পিকাৰৰ Sony এটা 3D surround sound system যিটোৰ সাউন্ড ইজ মাইন্ড ব্লোইং আপোনালোকে এনেকুৱা লাগিব you are sitting inside a theater যেতি এই মিউজিকটো প্লে হয় so I'll now ask Alexa to play some music. Alexa, play some music. So if you can see the sound quality is brilliant. Alexa, stop the music. So Alexa kole hol apnake Alexa ganu bajai dibo apnalok gan bondo kori dibo sunroof khuli dibo so you don't need to do anything. So yes this is definitely a very premium feature to have in this kind of cars and at this price point is to Alexa features je hetu yar ekhon second top model ase AX5 or pore apnake pai jabo. So definitely a value for money package yat Mahindra dise XUV700 khonot jodio XUV700 khon ekhon SUV hoy kintu yat uthwa boha ba ulwa khuma koratu jothosto easy hoy karon ya seat height to beshi nohoy. Now as soon as I sit in the cabin I can feel that the cabin is very roomy and airy. So agor jetu seat ase etu moi olob agote bohi asile mon seating comfort adjust kori thoi ase. Now if you can see I have ample amount of leg room and a decent amount of headroom as well. And tarpori jodi moi agor seat jodi kono bohi joan nai and I need more space then what I have to simply do is pull this lever and moi agor seat to complete dhuniya ke agole theli pla I can enjoy a great leg room and this will definitely give me more space and a facility to like a convenient feature hoy karon generally a seat to agor pisa koribole agor the lever take but Mahindra again out of the box thinking the a lever dile which you can use it easily and you can use the leg space as per your convenience. Now if I talk about the seat like I said in the front pisor seat kera bolstering jothosto bhal hoy comfort to jothosto bhal and thigh room is very good. দুইটা সিট আগৰ সিট হক বা পিছৰ সিট হক থাই ৰুম যথেষ্ট থাই সাপোৰ্ট যথেষ্ট ভাল হয় যাৰ কাৰণে লং জাৰ্নি কৰিলে আপোনালোকৰ তলৰ পৰ্চনটো কোন ধৰণৰ অশান্তি নাপায় and মোৰ হাইট হল 5.58 inch so মোৰ হাইট মতে I can get a very good feel of the cabin and a very good leg room and space around me as well. Rear AC vents with USB charging socket aru wooden finished door trim XUV700 khonor premium feel to continue kori rakhe. A XUV700 khonot apnalake pai jabo biggest in the segment panoramic sunroof jak Mahindra naam dise Skyroof boli aru ei Skyroof khonor karone ei SUV khonor interior to khubei spacious aru airy feel hoy plus ya jodi interior ase interior to off white interior hoy he interior to color to এটা roomy feel দিয়াত আপোনালোকক হেল্প কৰে সো আপুনি গাড়ীখনে বহি কোনো কাৰণত claustrophobic টাইপৰ ফিল কেতিয়াও নাহে and you can also adjust the recline angle of this seat
আপোনালোকে চিটটো পিছপিনে ধুনীয়াকৈ ৰিক্লাইন কৰি এটা কমফৰ্টেবল জাৰ্ণি ল'ব পাৰে নাও মই এতিয়া পিছপিনে বহোঁ এণ্ড আই উইল শ্ব' ইউ দি স্পেচ এট দি বেক নাও টু এক্সেছ দি থাৰ্ড ৰ' ইটছ ভেৰি চিম্পল ইয়াত এটা লিভাৰ আছে লিভাৰডাল আপোনালোকে জাষ্ট পুল কৰা কিন্তু টাম্বল ডাউন হৈ যায় এইটো গোটেইটো উঠি যায় এণ্ড ইউ গেট এ ভেৰি গুড ওলোৱা সময়ৰ কাৰণে এটা খুব ধুনীয়া জেগা আপোনালোকে পাই যায় চ' এতিয়া যদি মই পিছপিনে বহোঁ এণ্ড যদি মই চিটটো ধুনীয়াকৈ পেলাই লওঁ and then I can have a decent amount of leg room, not the biggest and হয়তো এই যিটো স্পেচ আছে সেইটো মই ভাবোঁ সৰু বাচ্চাৰ কাৰণে যথেষ্ট কমফৰ্টেবল হ'ব বাট আপুনি যদি অকণমান ওখ ব্যক্তি হয় বা ডাঙৰ এডাল্টৰ কাৰণে লং জাৰ্ণি কৰিবলৈ এই চিটটো অকণমান অসুবিধা হ'ব বাট ইভেন দো দ্য চিটছ আৰ কমফৰ্টেবল এণ্ড ইয়াতো আপোনালোকে এডজাষ্টেবল হেডৰেষ্ট পাই যাব আৰু পিছপিনে আপোনালোকে পাব এ চি ভেণ্টছ আৰু এটা 12 ভল্টৰ চাৰ্জিং চকেট লগতে আপোনালোকে এ চিৰ যিটো ব্ল'ৱাৰ কণ্ট্ৰল আছে ব্ল'ৱাৰ কণ্ট্ৰলটো আপোনালোকে পিছপিনে পাই যাব চ' য়েছ ৰিয়াৰ স্পীড ইজ নট দি বিগেষ্ট ইন দি ছেগমেণ্ট আই উড চে বাট ষ্টিল গুড এনাফ ফৰ কিডছ টু হেভ এ লং জাৰ্ণি এণ্ড সৰু সুৰা চিটি জাৰ্ণিৰ কাৰণে হয়তো এডাল্ট ব্যক্তি এজনে খুব ধুনীয়াকৈ এই পিছৰ চিটটোত বহি যাব পাৰিব বাট মই যদি কওঁ যোনটো মাজৰ ছেকেণ্ড ৰ' যিটো চিটিং আছে ডেট ইজ ভেৰি গুড ভেৰি ৰুমি এণ্ড ইউ উইল হেভ আ লট অফ স্পেচ ইন দিছ কাৰ এণ্ড স্পেচিয়েলি এই যিটো ছানৰুফ আছে এণ্ড হোৱাইট কালাৰ যিটো ইণ্টেৰিয়ৰ আছে সেই গোটেই কম্বিনেশ্যনটোৱে আপোনালোকে এটা খুব ৰুমি আৰু এৰি ফিল দিয়ে কেবিনটোৰ ভিতৰত So বন্ধুসকল I'm sure আপোনালোকে গাড়ীখনৰ ইণ্টেৰিয়ৰ ফিচাৰ্ছ ছেগমেণ্ট ফাৰ্ষ্ট ফিচাৰ্ছ আৰু স্পেচ এণ্ড কমফৰ্ট দেখি অলৰেডি ইম্প্ৰেছ হৈছে নাও ইণ্টেৰিয়ৰটো আমি চালোঁ নাও লেটছ টেক এ লুক এট দি এক্সটেৰিয়ৰ অফ দিছ কাৰ ডাইমেনশ্যন ৱাইজ এই XUV 700খনৰ দীঘল আৰু বহলটো এই ছেগমেণ্টৰ বাকী সকলোবোৰ SUVতকৈ বেছি হয় লগতে 2750 mm হুইল বেছো এই ছেগমেণ্টৰ আটাইতকৈ বেছি হয় যিয়ে এই গাড়ীখনত এটা খুব বঢ়িয়া স্পেচ দিয়ে আগৰ যিখন XUV 500 আছিলে তাতকৈ এই গাড়ীখনৰ যিটো লুক আছে সেইটো অলপমান বেছি শ্বাৰ্প আৰু স্পৰ্টিয়াৰ আৰু বোল্ডাৰ কৰিব চেষ্টা কৰিছে এণ্ড নতুন XUV 700খনৰ ডিজাইনটো যথেষ্টখিনি XUV 500ৰ ডিজাইন এলিমেণ্ট দেখা পোৱা যায় চি শ্বেপড অল LED হেডলেম্প উইথ TRL LED ফগ লেম্প আৰু এখন ডাঙৰ বোল্ড গ্ৰিলে এই XUV 700খনক এটা ডিষ্টিংটিভ মাস্কুলিন আৰু এখন প্ৰপাৰ SUVৰ লুক দিয়ে এণ্ড এই নতুন XUV 700খনত মহিন্দ্ৰাই লঞ্চ কৰিছে তেওঁলোকৰ প্ৰথমটো নিউলি ডিজাইন কৰা লোগো which represents their SUV segment of vehicles and that looks quite premium and quite stylish so front of definitely গাড়ীখন দেখিবলৈ খুবেই attractive and it will definitely catch your eye while driving on the highway so আপোনালোকে ৰাস্তা গৈ থকা অৱস্থাত definitely এখন গাড়ী দেখিলে recognize কৰিব যে এখন XUV 700 হয় because of this distinctive C-shaped DRL আৰু তলতে আপোনালোকে পাই যাব এয়াৰ ভেণ্ট এণ্ড এটা ফেক ডিফিউজাৰ টাইপ এটা ষ্টাইল দিয়া হৈছে এণ্ড ইয়াত আপোনালোকে পাই যাব যিটো ইয়াৰ কেমেৰা আছে এই গাড়ীখনত 360 ডিগ্ৰী কেমেৰা আছে চ' ইয়াৰ 360 ডিগ্ৰী ফ্ৰণ্টৰ কেমেৰাটো ইয়াত লাগি আছে এণ্ড ইফ আই কেন শ্ব' ইউ তাত আপোনালোকে পাই যাব গাড়ীখনত থকা ৰেডাৰ ছিষ্টেমটো চ' এই গাড়ীখনে এডাছ ফিচাৰ্ছ দিয়া হৈছে হুইচ মিনছ এই গাড়ীখনত বহুতখিনি অট'নমাছ ড্ৰাইভিঙৰ কিছুমান ফেচিলিটি পায় যিখিনি অলৰেডি আপোনালোকক মই ক'লোঁ চ' তাৰে যিটো ৰাডাৰ ছিষ্টেম আছে ৰাডাৰটো তাত ইনষ্টল কৰা হৈ আছে এই নতুন XUV 700খনৰ ছাইড প্ৰফাইলটোত অৰিজিনেল XUV 500ৰ ইনস্পায়াৰ্ড বাই চিটা ডিজাইন লেংগুৱেজটো ক্লিয়াৰলি এভিডেণ্ট এই গাড়ীখনৰ যিকেইডাল ড'ৰ হেণ্ডেল আছে ডেট ইজ ওৱান অফ দি ফাৰ্ষ্ট অফ ইটছ কাইণ্ড এণ্ড ওৱান অফ দি ছেগমেণ্ট ফাৰ্ষ্ট ফিচাৰ হয় এইকেইডাল পপাৰ ড'ৰ হেণ্ডেল হয় এণ্ড নৰ্মেল অৱস্থাত এইকেইডাল ছাৰ্ফেচৰ লগত কমপ্লিট ফ্লাছ হৈ যায় যিটো ডিজাইন একচুৱেলি এটা টেছলাৰ পৰা ইনস্পায়াৰ্ড এটা ডিজাইন লেংগুৱেজ হয় তাৰোপৰি ইয়াৰ যিটো এটা চিলভাৰ এক্সেণ্ট দিয়া আছে শ্বল্ডাৰ লাইনত ডেটছ ডেফিনেটলি বুষ্ট আপ দি প্ৰিমিয়ামনেছ অফ দি কাৰ এণ্ড ইয়াৰ আপোনালোকে ORVMৰ লগত পাই যাব এটা 360 ডিগ্ৰী কেমেৰাৰ এইটো ৰাইট ছাইডৰ কেমেৰাটো ইটো ছাইডে আপোনালোকে পাব লেফ্ট ছাইডৰ কেমেৰা টপ ট্ৰিমত অহা 18 ইঞ্চিৰ ডায়মণ্ড কাট এলো হুইল আৰু চাৰিটা চকাত থকা ডিস্ক ব্ৰেকে এই XUV 700খনৰ ছেফটিৰ লগতে ভিজুৱেল এপিলটোকো এনহেন্স কৰে ইয়াৰ যিটো পিছপিনৰ ডিজাইন আছে ডেট ইজ ষ্টিল লিটল বিট ছেম উইথ দি XUV 500 আৰু ইয়াৰ পিছপিনে আপোনালোকে LED যিটো টেইল লেম্প আছে তাৰ অকণমান গ্লিমছ পোৱা যায় চ' ছাইডৰ পৰা ডেফিনেটলি গাড়ীখন দেখিবলৈ যথেষ্ট এট্ৰেক্টিভ লাগে এণ্ড স্পেচিয়েল যিকেইডাল নিউলি ডিজাইন ড'ৰ হেণ্ডেল আছে ডেট ডেফিনেটলি বুষ্ট দি ষ্টাইল অফ দিছ নিউ XUV 700 ডাঙৰ এৰ'হেড LED টেইল লেম্প উইথ চুৱাইপিং টাৰ্ণ ইণ্ডিকেটৰ আৰু ইউনিকলি ডিজাইনড ৰিয়েৰ পৰ্চনটোৱে XUV 700খনক পাছফালৰ পৰা এটা ডিষ্টিংটিভ আৰু বোল্ড ৰোড প্ৰেজেঞ্চ দিয়ে তাৰোপৰি লেট মি টেল ইউ গাইজ এই গাড়ীখনৰ যিটো ডিকি আছে বা আমি যিটো কওঁ বুট যিটো আছে বুটৰ যিটো বুট লিড যিটো আছে সেই লিডটো একচুৱেলি
মেটেলৰ নহয় এটা কম্পজিট হয় হুইচ মেক্স ইট লাইটাৰ এণ্ড ষ্ট্ৰংগাৰ এট দ্য ছেইম টাইম এণ্ড এইটো ওৱান অফ দি ফাৰ্ষ্ট কাইণ্ড অফ বুটলিড যিটো কম্পজিট ষ্ট্ৰাকচাৰে বনাইছে So a lot of new thinking and new innovations have done with this car by Mahindra and yeah যেটো পিছৰ কেমেৰা আছে ৰিয়াৰ ভিউ কেমেৰা এজ ৱেল এজ 360 ডিগ্ৰী কেমেৰাৰ লাষ্টৰ বা পিছৰ কেমেৰাটো হেতু ইয়াত প্লেস কৰা হৈছে ইয়াত আপোনালোকে পাই যাব সেন্সৰ আৰু ইয়াত দিয়া হৈছে এডাল ফেক ডিফিউজাৰ টাইপৰ এটা সেটিন সিলভাৰ ষ্টাইলিং সো ওভাৰঅল পিছপিনৰ লুকটো যথেষ্ট মোৰ পাৰ্সোনালি পিছপিনৰ লুকটো যথেষ্ট বেছি ভাল লাগিছে এণ্ড ইট ডেফিনেটলি গিভছ আ ফিল অফ এ প্ৰিমিয়াম কাৰ যদি আপোনালোকে পিছপিনৰ পৰা গাড়ীখন চাই সো ওভাৰঅল যদি মই গাড়ীখনৰ কথা ক'ব যাওঁ ডেফিনেটলি ডিজাইন ৱাইজ ইট লুকছ ৱে বিগাৰ ইন পাৰ্সন যদি আপোনালোকে সন্মুখৰ পৰা গাড়ীখন চাই দেখিলে গম পাব যে গাড়ীখন যথেষ্ট ডাঙৰ এখন এছইভি টাইপ এটা ফিল আপোনালোকক দিয়ে এণ্ড ইট লুকছ ডেফিনেটলি স্পৰ্টিয়াৰ দেন দি আদাৰ কাৰ্ছ ইন দিছ ছেগমেণ্ট সো এতিয়া মই XUV 700খনৰ আপোনালোকক বুট স্পেচটো দেখাই দিওঁ সো আজি যিখন গাড়ী মই লৈ আনিছোঁ এখন 7 সিটাৰ হয় সো ইউ কেনট এক্সপেক্ট ডেট মাছ অফ বুট স্পেচ বাট ইয়াত মই ভাবোঁ বুট স্পেচটো বেছি নহয় যদি ইয়াত সৰু লাগেজ দুটা আহি যাব এণ্ড লুক এট ফিট এণ্ড ফিনিছ ইয়াৰ ফিট এণ্ড ফিনিছ যথেষ্ট ভাল দিছে মহিন্দ্ৰাই ইয়াৰ তলত আপোনালোকে পাই যাব গোটেই হুইল চেঞ্জ কৰা গোটেই কিটটো ইয়াৰ তলত থাকে এণ্ড দ্য ফিট এণ্ড ফিনিছ ইজ কোৱাইট গুড বাট ইউ কেন ইনক্ৰিজ দি বুট স্পেচ এই দুটা চিট আপোনালোকে কমপ্লিট ফল্ড কৰি পেলাই বুট স্পেচটো বহাই ল'ব পাৰে কমপ্লিটলি ফ্লেটলি ফল্ড হৈ যায় দুটা চিট সো এই গোটেইখিনি এৰিয়া আপোনালোকে পাই যাব বুট স্পেচ হিচাপে যদি আপোনালোকে থাৰ্ড ৰ'টো ফল্ড কৰিলে আৰু যদি তাতকৈ বেছি স্পেচ লাগে দেন ইউ কেন অলছ' ফল্ড দি ছেকেণ্ড ৰ 60-40 স্প্লিট হয় ছেকেণ্ড ৰ'টো সো ছেকেণ্ড ৰ'টো ফল্ড কৰি দিলে এটা খুব ডাঙৰ স্পেচ আপোনালোকে এই গাড়ীখনৰ ভিতৰত পাই যাব সো এজ 7 সিটাৰ গাড়ী হিচাপে মই ভাবোঁ বুট স্পেচ ইজ নট ডেট গ্ৰেট বাট আপুনি 7 সিটাৰ ছেগমেণ্টৰ কোনো গাড়ীতে সিমান ডাঙৰ বুট স্পেচ এক্সপেক্টটো কৰিব নোৱাৰে সো য়েছ ডিচেণ্ট এমাউণ্ট অফ বুট স্পেচ বাট আপুনি যদি থাৰ্ড ৰ'টো ফল্ড কৰিলে এটা খুব বঢ়িয়া বুট স্পেচ আপোনালোকে এই XUV 700 গাড়ীখনত পাই যাব এতিয়া যদি মই গাড়ীখনৰ ইণ্ডিকেটৰটো দিওঁ ইউ কেন চি ইয়াত এটা ডিছপ্লে আহিছে ডেট ইজ দি ব্লাইণ্ড ভিউ মনিটৰিং দুটা চাইডে মই যেনেকৈ আপোনালোকক এক্সটাৰ্নেলত দেখুৱাইছিলোঁ বাহিৰত কেমেৰা আছে ৰিয়াৰ ভিউ মিৰৰত চ' এই কেমেৰাকেইটাই ইয়াৰ ছাইড ভিউটো দেখাই থাকে চ'